আত্মবিশ্বাসৰ বাবে 12টা পদক্ষেপ। আত্মবিশ্বাস হৈছে এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য যিয়ে আমি নিজকে কেনেকৈ গ্ৰহণ কৰোঁ আৰু পৃথিৱীৰ সৈতে কেনেকৈ যোগাযোগ কৰোঁ তাৰ ওপৰত প্ৰভাৱ পেলায়। আত্মবিশ্বাস গঢ়ি তোলা আৰু বজাই ৰখাটো এক চলিত প্ৰক্ৰিয়া যাৰ বাবে নিষ্ঠা আৰু আত্মসচেতনতাৰ প্ৰয়োজন। আত্মবিশ্বাস গঢ়ি তোলাত আৰু জীৱনৰ বিভিন্ন দিশত লাভৱান হোৱাত সহায়ক হোৱাকৈ 12টা পদক্ষেপ ইয়াত উল্লেখ কৰা হৈছে। আপোনাৰ শক্তি চিনাক্ত কৰক। আপোনাৰ অন্যান্য প্ৰতিভা, দক্ষতা আৰু সাফল্যক চিনাক্ত কৰি আৰম্ভ কৰক। নিজৰ শক্তিক উদযাপন কৰাটো আত্মবিশ্বাস গঢ়ি তোলাৰ ভেটি স্থাপন কৰে। বাস্তৱসন্মত লক্ষ্য নিৰ্ধাৰণ কৰক। এনে সাধনাযোগ্য লক্ষ্য স্থাপন কৰক যিয়ে আপোনাক হাতৰ মুঠিত থকাৰ সময়তে বৃদ্ধিৰ বাবে প্ৰত্যাহ্বান জনায়। এই লক্ষ্যত উপনীত হোৱাত সফলতাই আপোনাৰ আত্মবিশ্বাস আৰু প্ৰেৰণা বৃদ্ধি কৰে। পদক্ষেপ লওক। আপোনাৰ লক্ষ্যসমূহক পৰিচালনাযোগ্য পদক্ষেপত ভাঙি লওক আৰু সেইবোৰ লাভৰ দিশত সামঞ্জস্যপূৰ্ণ পদক্ষেপ লওক। প্ৰতিটো সৰু সৰু সফলতাই গতিশীলতা গঢ়ি তোলে আৰু আপোনাৰ আত্মবিশ্বাস শক্তিশালী কৰে। বিফলতাক শিক্ষণৰ সুযোগ হিচাপে আঁকোৱালি লওক। বিপৰ্যয় আৰু বিফলতাক আপোনাৰ মূল্য প্ৰতিফলন নহয়, মূল্যৱান শিক্ষণ অভিজ্ঞতা হিচাপে লওক। বিফলতাক আঁকোৱালি লোৱাটোৱে স্থিতিস্থাপকতা বৃদ্ধি কৰে আৰু আপোনাৰ আত্মবিশ্বাস শক্তিশালী কৰি তোলে। আত্মকৰুণাৰ অভ্যাস কৰক। বিশেষকৈ কঠিন সময়ত নিজকে দয়া আৰু বুজাবুজিৰে ব্যৱহাৰ কৰক। আত্মদয়াই আত্মসন্দেহ প্ৰতিহত কৰাত সহায় কৰে আৰু সহায়ক আভ্যন্তৰীণ সংকল্পৰ পোষকতা কৰে। নেতিবাচক চিন্তাক প্ৰত্যাহ্বান জনোৱা। আত্মসীমিত বিশ্বাস আৰু নেতিবাচক চিন্তাৰ ধৰণ চিনাক্ত আৰু প্ৰত্যাহ্বান জনোৱা। সেইবোৰৰ ঠাইত ইতিবাচক দৃঢ়তা আৰু বাস্তৱিক দৃষ্টিভংগীৰে সলনি কৰক যি আপোনাক শক্তিশালী কৰে। আপোনাৰ আৰামৰ অঞ্চল অৰ্থাৎ কমফৰ্ট জোনৰ পৰা ওলাই যাওক। মতামত বিচাৰক। বৃদ্ধি আৰু উন্নতিৰ সুযোগ হিচাপে আনৰ পৰা গঠনমূলক মতামত আদৰণি জনাওক। আপোনাৰ দক্ষতা পৰিশোধন কৰিবলৈ আৰু আপোনাৰ ক্ষমতাৰ ওপৰত আত্মবিশ্বাস কৰি তুলিবলৈ মতামত ব্যৱহাৰ কৰক। আত্মবিশ্বাসীকতাৰ অভ্যাস কৰক। নিজৰ প্ৰয়োজন, মতামত আৰু সীমাবদ্ধতাক আত্মবিশ্বাস আৰু সন্মানেৰে প্ৰমাণ কৰক। আত্মবিশ্বাস বিকাশে আত্মবিশ্বাসৰ খেতি কৰে আৰু আপোনাৰ ব্যক্তিগত সম্পৰ্ক বৃদ্ধি কৰে। সহায়কাৰী মানুহৰ সৈতে নিজকে ঘেৰি ৰাখক। আপোনাক উত্থাপন আৰু উৎসাহিত কৰা ব্যক্তিৰ সৈতে নিজকে ঘেৰি ৰাখক। ইতিবাচক সম্পৰ্কই আত্মবিশ্বাস গঢ়ি তোলাৰ বাবে এক লালন পালন কৰা পৰিৱেশৰ সৃষ্টি কৰে। আপোনাৰ কৃতিত্ব উদযাপন কৰক। যিমানেই সৰু নহওক কিয় আপোনাৰ সফলতাক স্বীকাৰ কৰক আৰু উদযাপন কৰক। আপোনাৰ সাফল্যৰ ওপৰত চিন্তা কৰিলে আত্মসন্মান বৃদ্ধি পায় আৰু নিজৰ ওপৰত আপোনাৰ বিশ্বাস শক্তিশালী হয়। কৃতজ্ঞতাৰ অভ্যাস কৰক। আপোনাৰ জীৱনৰ ইতিবাচক দিশবোৰত মনোনিৱেশ কৰি কৃতজ্ঞতাৰ মনোভাৱ কৰি তোলক। কৃতজ্ঞতাই প্ৰতুষ্টতা আৰু সন্তুষ্টিৰ অনুভূতি কৰি তোলে। আপোনাৰ সামগ্ৰিক আত্মবিশ্বাস আৰু মংগল বৃদ্ধি কৰে।